ধুনীয়াকৈ 2 ঘণ্টামান। জিৰা, ধনিয়া, বগা সৰিয়হ, কালজিৰা, মেথি গুটি, জনি গুটি আৰু এইটো পুৰা হৈ যাব, বেছি ধুনীয়া হ'ব লাগিব। কম হ'ব চাগে, এইটো কম নহয়। এতিয়া মই ধুনীয়াকৈ মিক্স কৰি লওঁ। কম হ'ব নালাগে, তেলটো আমি গৰম গৰম মছলা খাই বেয়া পাওঁ। তেল অলপ দিব লাগিব। হালধি কালাৰ থ'ব। দিবই লাগিব, চেক কৰি দিব। নেমু নাই কাৰণে নিদিলোঁ, নেমু থকা হ'লে ভাল। পিছত দিব লাগিব, পিছত আকৌ দিলে ভিনেগাৰ দিব পাৰি। ভিনেগাৰ দিব পাৰি, মচলা নাই কাৰণে নিদিলোঁ, নেমু দিব পাৰে। সেইটো কয় তোমাৰ চফা কৰি পেলালে। ৰ'দত শুকুৱাই লৈছোঁ।